জয়গাঁও লজিষ্ট পেমেণ্ট দালভৰা ভাল চাল পায় লেবন লাগে মাৰে চাল দিয়ে নতুনকৈ ট্ৰেইন আহিব ঠিক আছে নমস্কাৰ সৰ্বপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি হৈছে আমাৰ চৰকাৰী মতে পিতৃ মাতৃক সেৱা কৰা দিন যোৱাকালিও আছিলে আৰু আজিও আছে মোৰ দেউতা আজি 8 মাহে প্ৰেছাৰ ষ্ট্ৰক হৈ ঘৰতে ঔষধ খাই আছে আৰু যোৰহাট মেডিকেলৰ লগত যোগাযোগ কৰি তেখেতসকলৰ ডক্টৰৰ মতে যেনেধৰণে মই সেৱা শুশ্ৰূষা কৰিব লাগে তেনেধৰণে কৰি আছোঁ আৰু এতিয়া বৰ্তমান মই মোৰ দেউতাক লৈ আৰু মোৰ ভতিজাক লৈ দেউতাক যোৰহাট মেডিকেললৈ ওলাইছোঁ আকৌ এটা চেকআপ কৰাবলৈ তো আগলৈ ভিডিঅ'টো আপোনালোকে চাওক মই কেনেধৰণে ডক্টৰৰ লগত যোগাযোগ কৰিছোঁ আৰু কেনেধৰণে মই দেউতাক সেৱা শুশ্ৰূষা কৰিছোঁ আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ ভিতৰতে আমি যোৰহাট মেডিকেল কলেজ পামগৈ এয়া আমাৰ হৈছে যোৰহাটৰ কলাক্ষেত্ৰ আপোনালোকে সময় পালে নিজৰ শিশুহঁতক লৈ এপাক আহিবচোন আমাৰ যোৰহাটৰ কলাক্ষেত্ৰ দেখুৱাই আহিব যোৰহাট পুলিবৰ পাইছোঁ এয়া পুলিবৰ সৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ আৰু আনন্দ ফুৰাৰ কাৰণে এয়া হৈছে আমাৰ যোৰহাটৰ মেঘা বিবাহ ভৱন এয়া আমি এতিয়া টাউনৰ বাইপাছ পালোহি এতিয়া আমি বাইপাছৰ মাজেদি যাম যিটো আমি শ্বৰ্টকাটিং এটা ৰাস্তা আছে সোণাৰী গাঁৱেদি সেইটোৱেদি সোমাই আমি যোৰহাট মেডিকেল কলেজৰ পিছফালেদি গৈ যিটো ৰাস্তা যায় সেই ৰাস্তাটোৱেদি গৈ পেলাই আমি আকৌ সন্মুখৰ গেটেদি সোমামগৈ এতিয়া আমি ইমাৰ্জেঞ্চি ৰুমলৈ যাম এয়া চাওক আমি আহি আছোঁ আমি ইয়াৰ পিছৰ ৰাস্তাইদি এনেকৈ ঘূৰি যাব নোৱাৰোঁ সেয়েহে এইটোৱেদি যাব লাগিব সন্মুখেদি
উঠালে হ'ব ইমাৰ্জেঞ্চি বাবা গম পাইছা সব নৰ্মেল আছে চিন্তা কৰিব নালাগে দিয়া হৈছে কষ্টটো চিন্তা কৰিব নালাগে কষ্টটো বোলে ওলাই আহে ছাৰ কথা দিয়েতো टेंशन नहीं है बैठो दादा आराम से रहिए ठीक है আমি এতিয়া যোৰহাট মেডিকেল কলেজৰ পৰা ওলাই আহিছোঁ বৰ্তমান দেউতাৰ প্ৰেছাৰ চুগাৰ চব পালে চব নৰ্মেল আছে বৰ্তমান চিন্তাৰ কাৰণ নাই বুলি কৈছে খালি নাৰ্ভৰ দৰৱ দিছে আৰু বিষৰ দৰৱ দিলে আগৰ দৰৱখিনিতে খাই থাকিবলৈ কৈছে যোৰহাট মেডিকেল কলেজৰ পৰা ঘৰমুৱা হৈছোঁ যোৰহাট মেডিকেল কলেজৰ চিকিৎসকৰ যিখিনি সুন্দৰ ব্যৱহাৰ আৰু চিকিৎসা সেইখিনিত আমি আপ্লুত হৈছোঁ আৰু মোৰ দেউতাইও যথেষ্ট ভাল পাইছে